নমস্কাৰ আজি আপোনালোকক দেখুৱাবলৈ লৈছো কাহৰ কেইটামান স্পেচিয়েল সামগ্ৰী প্ৰথমতে মই দেখুৱাবলৈ লৈছো হৰাই আৰু হফুৰা আসলতে বহুতে মোক কমেন্ট কৰি আছিল যে দাদা আপুনি হৰাই আৰু হফুৰাৰ ভিডিও বনাবচোন আৰু সেই কাৰণে মই আজি প্ৰথমতে আপোনালোকক হফুৰাৰ পৰা ভিডিওটো আৰম্ভ কৰিব লৈছো আপোনালোকে ভিডিওটো ভালদৰে চাই যাব এয়া আপোনালোকে দেখিবলৈ পাইছে পিতলৰ হাতে তৈয়াৰ কৰা হফুৰা বিভিন্ন সাইজৰ আছে মই এখন হফুৰা হাতত লৈ পেলাই দেখুৱাই দিছো এইখন মিডিয়াম সাইজৰ হফুৰা হয় সাৰি সেৰিয়া বুলি কয় আপোনালোকে হয়তো বুজি পাইছে সাইজটো আৰু এইখন হৈছে এখন হৰাই হৰাইখনত ঢাকনি লগাই দিলে হফুৰা হৈ যাব আৰু ঢাকনি খুলি দিলে হৰাই হৈ যাব সব সাইজৰে আপোনালোকে পাই যাব ডাঙৰ সাইজৰো আছে আৰু এবাৰ দেখুৱাবলৈ লৈছো আপোনালোকক হাতে তৈয়াৰ কৰা নিখুত কাহৰ বানকাহি এয়া সৰজ বানকাহি চাওক দেখিবলৈ যথেষ্ট ধুনিয়া হয় আপোনালোকে জানে বানকাহিবোৰ কিমান ধুনিয়া তাতে আকৌ হাতে তৈয়াৰ কৰা নিখুত কাহৰ গটিকে কবই নালাগে আৰু কিন্তু আজিকালি বজাৰত বহুত ধৰণৰ ডুপ্লিকেট সামগ্ৰী ওলাই গৈছে বানকাহিৰ ডুপ্লিকেট প্ৰত্যেকটো সামগ্ৰীৰে বজাৰত ডুপ্লিকেট পোৱা যায় গটিকে ক্ৰয় কৰোতে অকমান সাৱধান হ'ব মই বাৰু আগৰ ভিডিও বিলাকত আপোনালোকক ভালদৰে বুজাই দিছো কেনেদৰে চাব লাগে মই হাতত লৈ থকা বানকাহিখন সম্পূৰ্ণ হাতে তৈয়াৰ কৰা আৰু 100% শুদ্ধ কাহৰ হয় আৰু ওজন আছে 1.5 কেজি আৰু সাইজ আছে 11 ইঞ্চি বহুত ধুনিয়া হয় দেখিবলৈ এয়া চাওক হসাকৈয়ে ধুনিয়া হয় আৰু এইবাৰ মই অকমান ডাঙৰ সাইজৰ এখন হাতত লৈ পেলাই দেখুৱাইছো এইখন 12 ইঞ্চি সাইজৰ হয় আৰু ওজন আছে প্ৰায় 2 কেজি মাজৰ ফুল একে আছে এয়া চাওক হাতুৰি কুবৰ চিন মই দেখুৱাই দিছো আপোনালোকক সম্পূৰ্ণ হাতে তৈয়াৰ কৰা আৰু নিৰ্ভেজাল এইবাৰ মই আপোনালোকক দুইখনৰ মাজত পাৰ্থক্য দেখুৱাই দিবলৈ চেষ্টা কৰিছো সোঁফালে থকাখন হৈছে 2 কেজি ওজনৰ 12 ইঞ্চি বহল আছে অকমান ওখ বেছি আছে এইবাৰ মই 1.5 কেজি ওজনৰ 11 ইঞ্চিৰ বানকাহিখন তাৰ ওপৰত দি পেলাই দেখুৱাই দিছো চাওক কিমান ডিফাৰেন্স 1 ইঞ্চি সৰু হয় আৰু এইবাৰ দেখুৱাইছো হাতে তৈয়াৰ কৰা পিতলৰ জাপি চাওকচোন কিমান ধুনিয়া ইয়াৰ সাইজ আছে 12 ইঞ্চি সাইজৰ এইটো আৰু এইটো যথেষ্ট ডাঙৰ হয় ভিডিওত যদিও অকমান সৰু দেখাইছে কিন্তু যথেষ্ট ডাঙৰ হয় 20 ইঞ্চি বহল আছে আৰু তাতকৈও বহল থাকে আপোনালোকে 12 ইঞ্চিৰ পৰা 20 ইঞ্চি লৈকে আমাৰ ওচৰত পাই যাব আৰু এইবাৰ দেখুৱাইছো নিখুত কাহৰ হাতে তৈয়াৰ কৰা স্পেচিয়েল বৰতাল স্পেচিয়েল বুলি কিয় কৈছো আপোনালোকে ইয়াৰ শব্দ শুনিলে গম পাব সেই কাৰণে স্পেচিয়েল বুলি কৈছো কাৰণ আমি যি কেজুৰ তাল বনাও হেইবোৰ স্পেচিয়েল হয় চাওক ইয়াৰ তালৰ যেটো আমি বাতি বুলিয়ে কৈছো আৰু কিমান ধুনিয়া চাওকচোন কিমান ডাঙৰ এই তালজুৰ কিন্তু 2.5 কেজি ওজনৰ হয় কিন্তু ইয়াৰ সাউন্ড সাংঘাতিক মানে ক'ব লাগিব আৰু আপোনালোকে বজাই চালে গম পাব মই আজি আপোনালোকক বজাই নেদেখুৱাও কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব প্ৰায় 8 জোৰ মান বনোৱা হৈছে আমাৰ ইয়াৰে 4 জোৰ মান অৰ্ডাৰ আছে আৰু এবাৰ দেখুৱাইছো নিখুত কাহৰ হাতে তৈয়াৰ কৰা স্পেচিয়েল বানবাতি ডাঙৰ সাইজৰ বানবাতি হয় আজি বনাই হৈছে আৰু হেয়ে মই ভাবিলো ভিডিও এটা বনাই দিও এয়া চাওক কিমান ধুনিয়া ফিনিশিং যথেষ্ট উন্নত হয় যেহেতু স্পেচিয়েল ইয়াত 700 গ্ৰাম ওজনৰ আছে আৰু 500 গ্ৰাম ওজনৰো আছে 500 গ্ৰামৰ সাইজ হ'ব প্ৰায় 5 ইঞ্চি আৰু 700 গ্ৰামৰ সাইজ হ'ব 5.5 ইঞ্চি অকমান 19-20 হ'ব পাৰে আৰু কিন্তু যথেষ্ট উন্নত হয় আৰু বহুত ধুনিয়া দেখিবলৈ আপোনালোকে যেতিয়া ওচৰৰ পৰা পাব তেতিয়া খুবেই ভাল পাব ভিডিওত অকমান বস্তুবোৰ সৰু সৰু দেখাই কিন্তু যথেষ্ট ডাঙৰ হয় আৰু দেখিবলৈও সাংঘাতিক ধুনিয়া হয় মই যিমান পাৰি ভালদৰে দেখুৱাই দিবলৈ চেষ্টা কৰিছো মই দেখুৱাই থকাটো এটো অকমান ডাঙৰ সাইজৰ হয় 700 গ্ৰাম ওজন আছে
এবাৰ ভালদৰে লাইট জ্বলাই দেখুৱাই দিছোঁ আকৌ চাওকচোন কিমান ধুনীয়া জিলিকি উঠিছে এই সামগ্ৰীবোৰ আসলতে যুগমীয়া সামগ্ৰী হয় এইবোৰ কোনোদিন একো হ'বই নোৱাৰে নহয়ে একো আৰু সবৰে 100% গ্যাৰান্টি থাকিব যথেষ্ট ডাঠ হয় এইবাৰ দেখুৱাইছো মই আপোনালোকক কাহৰ স্পেশাল কাহি এটো 16 কণীয়া কাহি বুলি কয় বহুত স্পেশাল হয় আগতেও মই ভিডিও বিলাকত আপোনালোকক এনেকুৱা কাহি বহুত দেখুৱাইছো এইখন 12 ইঞ্চি বহল আছে আৰু 1 কেজি ওজন আছে বেক সাইডটো দেখুৱাই দিছো এয়া হাতুৰি কুবৰ চিনবোৰ আছে সম্পূৰ্ণ হাতে তৈয়াৰ কৰা এনেকুৱা কাহি আগতে বহুত অৰ্ডাৰ কৰিছিলে আৰু আমাৰ দোকানত আহিও বহুতে এনেকুৱা ধৰণৰ কাহি অৰ্ডাৰ কৰিছে আৰু ক্ৰয়ও কৰিছে যথেষ্ট আৰু আপোনালোকে যদি বিচাৰে আমি আপোনালোকক ইন্ডিয়াৰ যিকোনো ঠাইলে পঠিয়াই দিব পাৰিম সাউন্ড চাওক এয়া হৈছে নিখুত কাহৰ সৰ স্পেশাল বাতি 400 গ্ৰাম ওজন আছে আৰু 500 গ্ৰাম ওজনৰো আপোনালোকে পাই যাব 100% পিওর আৰু স্পেশাল বহুত আৰু এবাৰ দেখুৱাইছো কাহৰ স্পেশাল ট্ৰে বৰ্তমান 15 ইঞ্চি সাইজৰ হে উপলব্ধ আছে আৰু এয়া হৈছে কাহৰ সিম্পল কাহি এটো নরমাল হয় 11 ইঞ্চি সাইজৰ আছে 12 ইঞ্চি সাইজৰো আপোনালোকে পাই যাব 11 12 দুইটাই আছে ভালদৰে দেখুৱাই দিছো চাওক 100% শুদ্ধ কাহৰ হয় আৰু হাতে তৈয়াৰ কৰা হয় আৰু এয়া হৈছে মিডিয়াম সাইজৰ বাতি 5 ইঞ্চি সাইজৰ বাতি হয় নিখুত কাহৰ তৈয়াৰ কৰা হৈছে হাতে তৈয়াৰ কৰা আজিলে ইমানে বেছি দীঘলীয়া নকৰো আপোনালোকে কোৰ পৰা চাই আছে মোক জনাবচোন জনালে ভাল লাগে আৰু মোৰ ভিডিওসমূহ চাই আপোনালোকে কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু কিহৰ ওপৰত ভিডিও বনাব লাগে হেইটোও জনাব ধন্যবাদ